সোণতলীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সজাগতা সভা। বাল্য বিবাহ, মাতৃৰ শিশুৰ স্বাস্থ্য, মাতৃৰ মৃত্যুৰ হাৰ কমোৱাৰ উদ্দেশ্যে এই সজাগতা সভা। কামৰূপ জিলাৰ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি এক সজাগতা সভা অনুষ্ঠিত হয়। কামৰূপ জিলা উপায়ুক্ত কীৰ্তিজল্লিৰ নিৰ্দেশত চমৰীয়া ৰাজচক্ৰ বিষয়া আৰু সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডক্টৰ কুৰবান আলী আহমেদৰ তৎপৰতাত অনুষ্ঠিত হয় এই সজাগতা সভা। বাল্য বিবাহ, মাতৃ শিশুৰ স্বাস্থ্য, মাতৃৰ মৃত্যুৰ হাৰ কমোৱাৰ উদ্দেশ্যে এই সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি তথা জিলা পৰিষদ সদস্য শ্বাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহ চিকিৎসক ডক্টৰ আব্দুল মান্নান, ডক্টৰ বিকাশ চৌধুৰী, পঞ্চায়ত সভানেত্ৰী ফিৰোজা বেগম, ৰংপুলনেছা আঞ্চলিক সদস্য আমিন মইনুল ইছলাম, ৰমজান আলী আহমেদ, দোস্ত খলিলুৰ ৰহমান, মান্নাফ চৌধুৰী আৰু চিকিৎসা কেন্দ্ৰটোৰ লগত জড়িত সকলো স্বাস্থ্যকৰ্মী। উক্ত সভাৰ জৰিয়তে সমাজৰ পৰা বাল্য বিবাহ, শিশু স্বাস্থ্য, মাতৃ স্বাস্থ্য আৰু মাতৃৰ মৃত্যুৰ হাৰ কেনেদৰে কমাব পাৰি তাৰ ওপৰত ভাষণ প্ৰদান কৰে। লগতে বিভিন্ন সমস্যাৰে জৰ্জৰিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ সমস্যা সমাধান আৰু ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নতি কৰোৱাৰ বাবে চৰকাৰক দাবী জনাইছে চিকিৎসা বিষয়াৰ লগতে পৰিচালনা সমিতিয়ে। নিৰ্দেশমতে আমি এই মিটিংখন পাতিলোঁ সোণতলী হস্পিটেলত ৰিগাৰ্ডিং ইনফেণ্ট মৰ্টালিটি ৰেট, মেটাৰ্নেল মৰ্টালিটি ৰেট আৰু ইয়াতে কি কি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ইছ্যুজ আছে গোটেইখিনি মই ডিছকাছ কৰিছোঁ। ভেৰিয়াছ ষ্টেক হোল্ডাৰ্ছ ইয়াতে আছিলে, আমাৰ ডক্টৰ ইনচাৰ্জ, মেনেজিং কমিটি প্ৰেচিডেণ্ট, প্লাছ আমাৰ ANMখিনি, আশাখিনি গোটেইখিনি আছিলে। আৰু যিখিনি আমাৰ ইছ্যুজ আছে, যিখিনি লোকেলি ছল্ভ কৰিব পাৰোঁ সেইখিনি আমি ইয়াতে লোকেলি ছল্ভ কৰিম। যিখিনি আমি লোকেলি ছল্ভ কৰিব নোৱাৰোঁ সেইখিনিৰ কাৰণে আমি DC মেডামক চিঠি প্ৰেৰণ কৰিম। আৰু মই ভাবিছোঁ যে আজি মিটিংখন পাতি আমি এটা ভাল ফল পাম। খুব ক্ৰিটিকেল লোড লৈ চলি আছে হস্পিটেলখনত, বহুতখিনি মানুহ কেছো ইয়াতে বহুতখিনি, গতিকে ষ্টেটাছটো আপগ্ৰেড কৰিব লাগে। আৰু ইতিমধ্যে তেওঁলোকে ডক্টৰ ইনচাৰ্জে ইয়াৰে বিষয়ে লিখিছেও, লিখিও হৈছে আৰু ময়ো DC মেমক এইটো কথা লিখিম। গতিকে আশাবাদী আমি যে এইটো আপগ্ৰেড হ'ব ষ্টেটাছ।